ঐ ভিতৰত সোমাই মোবাইল টিপি থাকিব নালাগে, ওলাই আছোন। মোবাইল টিপিলে কি কৰি থাকিব লাগে? লোকে মাছ কলহে কলহে খাইছে। তই যাচোন জালখনি পাতি থৈ আগে। 2-4 লাগিব, সাজটো মিলিব। পাতি থৈ আহিছোগে যা। যাচোন। ঐ ৰচোন, কি হ'ল? সেইযোৰ কাপোৰ পিন্ধিছ যে, জোতাযোৰ লগতে লগাই ল'ব পাৰিবি। লগাই আহোঁ। তই জোতাযোৰ পিন্ধি ললি? অঁ যা জোতাযোৰ পিন্ধি জালখন পাতি থৈ আগে। বাপেৰ কাপোৰৰ ধান্দা আছে যে। হ'ব। ইয়াততো পানী বহুত আছে। এতিয়া জালখন পাতিম বুলি ঘৰৰ পৰা ওলাই আহিলোহে হয়। পানী ইয়াত পাতিবলৈ হ'লে জোতাযোৰ নষ্ট হ'ব। এইফালেকে ক'ৰবাত পাতি থৈ যাব লগা হ'ল। পাতিলেও মানুহে এতিয়া গালি পাৰিবও পাৰে। যাওঁ পাতি থৈয়ে যাওঁ, যি হয় হ'ব। মাছ লাগিলেও লাগিব, নালাগিলেও নাই। ঐ ল'ৰা, জালখন চাই আহগেচোন যা। চাইছোগে ৰ। চাই আহোঁগে ৰ। মাছ দেখোন এটাও নাই। এতিয়া কি কৰিব লাগিব? কোনোবাই চালে বুলিয়ে ক'ম। ৰাতিকে মাংস অকণমানকে আনি খাবগৈ লাগিব। যাওঁ। ঐ মাছ লাগিল নে? মাছ এটাও নাই ঐ। লোকৰ কলহে লাগিছে, আমাৰ যে এটাও নাই। জানো, মই জালখন ভালকৈ পাতি থৈ আহিছিলোঁ, কেলৈ বা লগা নাই। মোৰ ইয়াৰ ওপৰত অলপ সন্দেহ হৈছে। মোৰ চাই অহাই ভাল হ'ব। কি হ'ল আকৌ? বলচোন চাই আহোঁ জালখন। বল ভালকৈ বল চাগে মই ক'ত জাল পাতিছোঁ। ইমান ধুনীয়াকৈ পাতি থৈছোঁ, মাছহে লগা নাই। তইনো জালখন ক'ত পাতিলি, মই চাই আহোঁগে। বল। মই আহিবই পৰা নাই। এইখন কি? তই জালখন বামতে পাতিলি? পানীতে পাতিম বুলি ভাবিছিলোঁ। কথা এটা হ'ল নহয়। কি কচোন তই? জোতাযোৰ পিন্ধিয়ে লৈ এতিয়া তিয়াবলৈ হ'লে আকৌ জোতা এযোৰ নতুনকৈ কিনিব লাগিব, নষ্ট হ'ব। সেইটো কাৰণে বামতে পাতি থৈ গ'লোঁ। কি কৈছ তই?